এদিনাখন প্ৰাতঃভ্ৰমণত ওলাই গৈ বীৰবল উপস্থিত হ'ল এজন ধনী সদাগৰৰ ঘৰত। টকা পইচা খৰচৰ ক্ষেত্ৰত সদাগৰ আছিল বৰ হিচাবী। তদুপৰি বহুত মানুহকে ঠগাই বহুত সম্পত্তিৰ মালিক হৈছিল। বীৰবলক সদাগৰজনে চিনি পোৱা নাছিল। তথাপিও দুয়ো ইটো সিটো কথা পতাৰ পিছত সদাগৰে বুজিলে বীৰবল যে এজন শিক্ষিত লোক। সদাগৰৰ 3জন পুতেক আছিল। পুতেকহঁতক পঢ়াবৰ কাৰণে সদাগৰে নিয়োগ কৰা শিক্ষকজনে ইতিমধ্যে কাম এৰি দিছিল। সেইবাবে তেওঁ এজন শিক্ষকৰ সন্ধানত আছিল। ল'ৰাকেইজনক পঢ়ুৱাৰ দায়িত্ব বীৰবলকে দিব বিচাৰিলে। সেই কথা জনোৱাত বীৰবলে সুধিলে, মাহে মোক কিমান বেতন দিব? আগতে যিজনে পঢ়াইছিল তেওঁক পিন্ধা কাপোৰ, থকা খোৱা দিয়াৰ উপৰি মাহে 2 টকা বেতন দিছিলোঁ। আপোনাকো সেই হিচাপেই দিম। আগৰ শিক্ষকজনতকৈও মই ভালকৈ পঢ়াম মহাশয়। সেয়ে বেতন মোক অলপ বেছিকৈ দিব লাগিব। আপুনি কিমান বেতন দিব পাৰিব মোক সঠিককৈ কওক। বীৰবলে সুধিলে। ঠিক আছে, মই তেনেহ'লে আপোনাক 3 টকাকৈ দিম। ইয়াতকৈ কিন্তু মই আপোনাক বেছি দিব নোৱাৰোঁ। সদাগৰৰ কথা শুনি বীৰবলে হাঁহি হাঁহি সুধিলে, মহাশয়, আপোনাৰ ঘোঁৰাৰখীয়া আৰু ঘোঁৰাগাড়ী চালকৰ বেতন কিমান? সিহঁতক পিন্ধা কাপোৰ, থকা খোৱা দিয়াৰ উপৰিও মাহেকত 20 টকা বেতন দিওঁ। সদাগৰে জনালে। ঠিক আছে, তেনেহ'লে লিখা পঢ়া শিকি লাভ কি হ'ল? বেতন মাহেকত 3 টকাহে পাব। তাতকৈ ঘোঁৰাৰখীয়া আৰু ঘোঁৰাগাড়ী চালক হ'লেই মাহেকত 20 টকাকৈ বেতন পাব। আপোনাৰ পুত্ৰক লিখা পঢ়া শিকোৱাতকৈ ঘোঁৰাগাড়ী চালক বা ঘোঁৰাৰখীয়াৰ শিক্ষাকে দিয়ক। এইদৰে কৈ বীৰবল যাবলৈ ওলাল। সদাগৰে লাজত তল মূৰ কৰিলে আৰু বীৰবলেও নিজৰ ঘৰলৈ যাব ধৰিলে।